का वक्त खत्म हो गया। বৰপেটাৰ চেঙাত ইউটিউবৰ জৰিয়তে নিবনুৱা যুৱকৰ আত্মনিৰ্ভৰশীলতা। চেঙাৰ কেইজনমান যুৱকে মিলি ইউটিউব চেনেলৰ জৰিয়তে কৰ্মসংস্থাপন। তেওঁলোকৰ ইউটিউব চেনেলটোৰ নাম চেঞ্জ বইচ। আজি তেওঁলোকৰ ইউটিউব চেনেলৰ সমূহ সদস্যক চেঙা গাঁৱৰ যুৱ সমাজকৰ্মী তথা যুৱ নেতা ৰূপধন আহমেদে সম্বৰ্ধনা জনায় আৰু কেক কাটি আনন্দ উৎসাহ যোগায়। আৰু অনাগত ভৱিষ্যত দিনত তেওঁলোকে আৰু ভাল ভাল ভিডিঅ' বনাই যাব বুলি আশা প্ৰকাশ কৰে যুৱ নেতাগৰাকীয়ে। চেঙাৰ এই যুৱকসকলে আৰ্থিকভাৱে দুৰ্বল এনে পৰিয়ালৰ ল'ৰা ছোৱালীক লৈ আহি ইউটিউবৰ জৰিয়তে প্ৰতিভা বিকাশ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকে ৰাইজৰ সহায় সহযোগিতা মৰম আশীৰ্বাদ বিচাৰিছে যেন অনাগত দিনত আৰু ভাল ভিডিঅ' ৰাইজৰ মাজলৈ আগবঢ়াই দিব পাৰে। ভিডিঅ' বনাওঁতে সৰু আমাৰ ভাল মোবাইলো নাছিল। প্ৰথমতে আমি ভাঙা মোবাইলেদি ভিডিঅ' কৰিলোঁ। মানে আমি ভিডিঅ' কৰি ৰাইজে আমাক আকোৱালি ল'লে, ভাল পালে ভিডিঅ'বোৰ। আৰু আমাৰ কোনো ল'ৰাবিলাকৰ নাম নিদি আমি গাঁৱৰ নাম দিলোঁ। আমাৰ গাঁওখনৰ নাম দিলোঁ চেঙা ভইচ। মুঠতে আমি গাঁৱৰ উন্নতিৰ কাৰণে আমি ভিডিঅ' বনালোঁ। লগতে সৰু ল'ৰাবিলাকৰো সৰু ল'ৰা যাৰ দুখীয়া ল'ৰা তেওঁলোকৰ ল'ৰাবিলাককো আমি ভিডিঅ' বনাবলৈ আহ্বান জনালোঁ। আৰু আগৰ দিনত কেনেকৈ ভিডিঅ' বনাবা? আগতে দিনত বহুত চেষ্টা কৰিম আৰু লগতে সৰু ল'ৰা কণমানিবিলাককো আমি উঠাই নিবৰ কাৰণে চেষ্টা কৰিম। চেঙাৰ পৰা ৰাতুল আলীৰ ৰিপৰ্ট, অসমী ভিজন।